हाई गाइज मोर चेनेलले आपनालोक सकलोके स्वागतम जनाइछु आरु আজি মই আপোনালোকক দেখুৱাম যে আমাৰ গাঁৱৰ পৰিৱেশটো আৰু লগতে আমি গাঁৱত কেনেদৰে হাক ছিঙিবলৈ যাওঁ এইখিনিকে অলপমান দেখুৱাবলৈ ট্ৰাই কৰিম। সো বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বলক এটা মই পলিথিন এখন লৈ গৈছোঁ আৰু এতিয়া আমি যাম হাক ছিঙিবলৈ। সো মই আৰু এইফালে এগৰাকী বলক তেন্তে লগতে আমাৰ পথাৰখনো দেখুৱাম আপোনালোকক। বলক এতিয়া আমি হাক ছিঙিবলৈ গৈ আছোঁ, লগতে পলিথিন লৈছোঁ আৰু বলক তেন্তে আমি যাওঁ। গৈ আছো হাক ছিঙিবলৈ। আমাৰ গাঁৱৰ বোৱাৰীকেইটাই আমি কেনেদৰে যাওঁ সেইখিনি অলপমান আপোনালোকক দেখুৱাই দিছোঁ। বলক এইফালে আমাৰ কঠীয়া বাও কঠীয়া আমাৰ পথাৰলৈ আহি পালোহি। এতিয়া বিচাৰি যাওঁ শাক, কি শাক পাওঁ নাজানো আৰু। হে গাইজ এতিয়া মই আহি পালোহি শাক তুলিবলৈ অহা জেগাডোখৰ আৰু এতিয়া মই শাক তুলি লওঁ, আপোনালোককো দেখুৱাই দিছোঁ। এইখিনি ঢেকীয়া শাক চাওক কিমান ধুনীয়া ধুনীয়া হৈ আছে। আমি কাটি আছোঁ পথাৰত। এইফালে গোটেইখিনি কচু, বনৰীয়া কচু চাওক কিমান ধুনীয়া, পথাৰখন মুকলি। বনাব পাৰি তাৰে ৰেচিপি আপোনালোকলৈ আগবঢ়াম। একচুৱেলি সেইটো জলপান মোক আগতে মায়ে বনাই খুৱাইছিলে, চ' ভাবিলোঁ মই আপোনালোকলৈও আগবঢ়াম জলপানটো। একদম চিম্পুলকৈ বনাম, তাত বেছি একো বস্তু নালাগে বনাবলৈ। আৰু আপোনালোকেও বনাই খাই চাবচোন কেনেকুৱা লাগে আৰু মোক কমেণ্ট বক্সত জনাব। এতিয়া মই বনাই লওঁগৈ আৰু আপোনালোককো ৰেচিপিটো আগবঢ়াম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেন্তে এতিয়া মই বনাম। মই এতিয়া খুন্দু চাউল লৈ লৈছোঁ, এইখিনি মই এতিয়া তিয়াই লওঁ ফাৰ্ষ্টত আৰু আপোনালোকক দেখুৱাই আছোঁ। ধুই লোৱাৰ পাছত মই এইটো তিয়াই লৈছোঁ। খুন্দু চাউলৰ মিঠা জলপান বনাবলৈ আমাক কি কি প্ৰয়োজন হ'ব সেইখিনি চাই লওঁ আহক। এয়া মই খুন্দু চাউল লৈছোঁ আৰু গুড় ৰুকি লৈছোঁ আৰু লাগিব আমাক গাখীৰ, আৰু এয়া মই আলমণ্ড বাদাম লৈছোঁ আৰু এয়া ডাঠ নাৰিকল তিনি টুকুৰামান লৈ লৈছোঁ। এইখিনি বস্তুৰে মই কেনেদৰে বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেন্তে বনোৱাৰ প্ৰচেছলৈ যাওঁ। বলক এতিয়া মই এইখিনি কাটি লওঁ। এতিয়া মই ড্ৰাই ফ্ৰুটখিনি কাটি লৈছোঁ এনেদৰে একদম মিহিকৈ লৈছোঁ। ঘি 3 চামুচমান লৈছোঁ। ঘি ফাৰ্ষ্টত ঘিখিনি দি লৈছোঁ। এতিয়া মই খুন্দু চাউলখিনি দি দিছোঁ।
তিনি মিনিটমান এনেদৰে ভাজি লোৱাৰ পাছত এতিয়া গুড়খিনিও দি দিছোঁ। গুড়খিনি আপোনাৰ মিঠা অনুযায়ী দিব পাৰে। এনেদৰে ভাজি লোৱাৰ পাছত এতিয়া মই ড্ৰাই ফ্ৰুটখিনি কাটি লোৱা ড্ৰাই ফ্ৰুটখিনি দি দিছোঁ আৰু আকৌ ভাজি লৈছোঁ এনেদৰে। এতিয়া মই গাখীৰখিনি দি দিছোঁ। গাখীৰখিনি দি পেলাই মই এতিয়া ঢাকি থৈ দিম উতলি অহালৈকে। এয়া চাওক উতলি আহিছে এতিয়া। মই অকণমান এনেদৰে লৰাই দিছোঁ। এতিয়া উতলি আছে আৰু অকণমান ৰখিব লাগিব। এতিয়া মই খুলি দিছোঁ চাওক। খুলি দিয়াৰ পাছত লৰাই দিছোঁ অকণমান। লৰাই দিয়াৰ কোনো প্ৰয়োজন এয়া হোৱা নাই, অকণমান কালাৰ হোৱালৈকে ৰ'ব লাগিব। এনেদৰে আপুনি ভাজি থাকিব যেতিয়ালৈকে অকণমান কালাৰ হৈ আৰু এয়া আমাৰ এতিয়া ৰেডি হৈ গ'ল। এয়া চাওক কিমান ধুনীয়া হৈছে খাবলৈ আৰু ইমানেই টেষ্টি। আপোনালোকে বনাই চাব মই যেনেদৰে বনাইছোঁ আৰু মোক কমেণ্ট বক্সত জনাব। মই মোৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আপোনালোকে গাঁৱৰ আমাৰ পৰিৱেশটোৰ বিষয়ে কি কি জানিব বিচাৰে মোক কমেণ্ট বক্সত জনাব। মই প্ৰত্যেকটো ভিডিঅ' আপোনালোকৰ মাজলৈ আনিবলৈ ট্ৰাই কৰিম। চ' বাই বাই, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত।